এটা ভয়ানক হত্যাকাণ্ড সমগ্ৰ হুজাই আৰু পশ্চিম কাৰ্বি আংলং কঁপাই থৈ যায় এটা হত্যাকাণ্ডই। প্ৰথমে অপহৰণ, মুক্তিৰ বাবে ধন দাবী, তাৰ পিছত হত্যাকাণ্ড। আচলতে হত্যাৰ কাৰণ শুনিলে আপোনালোকো আচৰিত হ'ব, কিয়নো ৩-৪ জনীয়া দলটোৱে এটা সৰু কাৰণৰ বাবে এজন ঠিকাদাৰক, ৰেলৱে বিভাগৰ এজন ঠিকাদাৰক হত্যা কৰে। কাৰণ শুনিলে আপোনালোকো আচৰিত হ'ব, এটা সৰু কাৰণৰ বাবে তেওঁলোকে এজন ঠিকাদাৰক হত্যা কৰে বুলি ক'ব পাৰি। কাৰণটো কি তাকে কৈ আছোঁ, আৰু সমগ্ৰ ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। হুজাই আৰু পশ্চিম কাৰ্বি আংলং জোকাৰি যোৱা এক ভয়ানক হত্যাকাণ্ড। আচলতে পশ্চিম কাৰ্বি আংলং জিলাৰ লগতে হুজাই কামৰূপ বস্তিৰ বসবাস কৰা ৰেলৱে ঠিকাদাৰ বিজয় চৌহানক যোৱা ৫ ডিচেম্বৰ হুজাইৰ পৰা পশ্চিম কাৰ্বি আংলং যোৱাৰ পথত অপহৰণ কৰে। অপহৰণৰ পাছত পৰিয়ালৰ লোকক মুক্তিৰ বিনিময়ত বিচাৰিছিল ৫০ লাখকৈ টকা। প্ৰথম অৱস্থাত খেৰনি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাছতো তেওঁলোকে কোনো উত্তৰ নাপায়। সেইবাবে তেওঁলোকে পৰৱৰ্তী সময়ত হুজাই আৰক্ষী থানাৰ আৰক্ষী অধীক্ষকৰ কাষ চাপিছিল। আচলতে তাৰ কাষ চপাৰ পিছত তিনি অপহৰণকাৰী জালত পৰিছিল। ক্ৰমে आप लोग ने कहाँ पे दिया था एजाहार, कहाँ पे दिया? वो हजाई से मैलू जा रहे थे। हाँ, ये लोग बुलाया था, ये लोग धोखा से बुला के उधर में ऐसा सब किया है। कब बुलाया था? बृहस्पतिवार दिन। बृहस्पतिवार दिन। अब कब मारा उसको? ये तो अभी हम लोग को तो अभी आया है। हाँ, अभी बताएंगे लोग कब कैसे स्टेटमेंट वो लोग से लिया है। यहाँ थाना में हम लोग को अभी कुछ बताएंगे। শ্যামল পাথাৰী, কৃষ্ণ ৰয়, মন্থনলাল খেচা। আচলতে এই তিনি অপহৰণকাৰী অপহৰণ কৰি হত্যা কৰে। হত্যা কৰি হুজাই পশ্চিম কাৰ্বি আংলঙৰ ঘন জংঘলত পুতি থৈ মৃতদেহ আৰক্ষীৰ জেৰাত সোধা পোছা কৰোঁতে সকলোবোৰ কথা আচলতে ফাদিল কৰে। তেওঁলোকে হত্যাৰ কৰাৰ মূল কাৰণটোৱে হৈছে ভয় কৰাৰ বাবে। আচলতে এনেধৰণৰ ঘটনা সংঘটিত হয় এটা ভয়ৰ বাবে হত্যা কৰে। কোৰেৰে কোবাই কোবাই আচলতে এনেধৰণৰ হত্যাকাণ্ড সংঘটিত কৰে। আৰু হুজাই ঘন জংঘলৰ পৰা পশ্চিম কাৰ্বি আংলঙৰ জংঘলৰ পৰা মৃতদেহ উদ্ধাৰ কৰে মাটিত পুতি থোৱা অৱস্থাৰ পৰা। অপহৰণকাৰী তিনিজনে কি কৈছে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে চাব পাৰে। তেওঁলোকে নিজৰ মুখেৰে প্ৰকাশ কৰিছে যে কিহৰ কাৰণে তেওঁলোকে আচলতে হত্যা কৰে। কোনফালে কি কৰিছে? মই এবাৰ মাৰিছে, দুবাৰ মাৰিলে। মই এবাৰ ঠাচ কৰা নাই, 4বাৰ মাৰিছে। ফুটা চুটা চব ইয়ে কৰিছে। মইতো লোকেশ্যন নাজানো। লোকেশ্যনৰ ফটো ইয়াত নাই, কোনো ঠাচ নাই। এই 4বাৰ মাৰিলে ফুটাৰ লগত, আৰু মোক গাড়ী বুলি কৈছে, মই গাড়ী দিছোঁ। বাছ আপুনি গাড়ী দিছে? কিয় মাৰিছে? কিয় মাথাত মানে কিয় মাৰিব লগা কি হ'ল? কি পইচা কিমান দিছিলে? কি জানে পইচা কিমান দিছিলে? পইচাটো সি ডিমাণ্ড কৰিছে বোলে। কিমান টকা? এতিয়া শুনিছে 50 লাখ টকা। পইচা দিয়া নাই বুলি সেইকাৰণে মাৰি দিছে? নহয়, এই পাছফালে উঠাই দিয়ক। সি অকলে থাকিবলৈ গৈ আছে। এতিয়া মইতো ঘৰত হাফলঙত যাব লাগে। হাফলঙত যাম, তই ভালকৈ ৰাখ, নামাৰিবি বুলি কৈছে। মই অকলে কিয় ঠিকে থাকিম বোলে, খাই যায় মাৰি দিলে। তিনি অপহৰণকাৰী লগত লৈ ডিমা হাছাও জিলা ডিমৰা থানাৰ এলেকাৰ পৰা পুতি থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ঠিকাদাৰগৰাকীৰ চলাই যোৱা বাহনখনো উদ্ধাৰ কৰে। এই ঘটনাৰ লগত জড়িত চতুৰ্থ অপৰাধীকো আটক কৰা হয় হুজাই আৰক্ষীৰ জৰিয়তে।